welcome back to my YouTube channel. আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ 2 নম্বৰ ভিডিও যোনটো vlog number 2 শুৱালকুছিৰ পৰা কৰি আছো মই আৰু আজি এই vlogটো দেখাম মই আহিছো বস্ত্ৰ উদ্যান আহিছো তো এয়া দেখিবলৈ পাইছে খুবেই ধুনীয়া ধুনীয়াকৈ এনেকৈ মূৰ্তি চুৰ্তি বনাই থৈছে ইমান একদম ৰিয়েলিষ্টিক সব চৰাই কি কয় হাঁহ খেদোৱা একদম ছোৱালী এজনী এজন হাঁহ খেদাই আছে একদম ইমান ৰিয়েলিষ্টিক আৰু পৰিৱেশটো চাওকচোন কিমান ধুনীয়া লাগিছে হয় না মা মাও আহিছে সেইফালে মাহীহঁতো আহিছে আপোনালোকক দেখাই আছো চব এইয়া পাহিহঁতে এবাৰ ঘূৰিও দে বহাকো ক কিমান যে ভাল লাগিছে আহি একদম চাইল্ডিছ হৈ গৈছো মই ইয়াতে কিন্তু হয় বাৰু বতৰ যিহে হৈছে বতৰটো বেয়া কৰি আহিছে চিপচিপিয়া বৰষুণো দি আছে এতিয়া ভিতৰত আৰু কিবা কিবি আছে বোলে সেইবোৰ চাওঁগে আপোনালোককো দেখাও বোলো বস্ত্ৰ উদ্যান যিহেতুকে এয়া পাটৰ কিবা কিবি কাপোৰ থৈ দিছে মূৰ্তিবোৰ হাইলাখ মানুহৰ দৰে যেন এই উঠি আহিব এই আমাৰ লগত কথা পাতিব কি ধুনীয়াকৈ বনাইছে শুৱালকুছিৰ পৰিচয় তাঁতৰ শাল কেনেকৈ বয় কেনেকৈ তাঁতৰ শাল লগায় এক সুন্দৰ দৈনন্দিন গাঁৱৰ পৰিৱেশ কেনেকুৱা লাগিছে মজা লাগিছে
বহুত ভাল লাগিলে ইয়ালৈ আহি এতিয়া যাবলৈ হ'ল আৰু অন্ধকাৰ হ'ল সেইকাৰণে অকণমান লাইটিঙৰ প্ৰব্লেম হৈছে এইফালে লাইটছ আছে ভাল লাগিলে বহুত ভাল লাগিলে বহুত ইউনিক এটা বস্তু দেখিলোঁ আজি যেনেকৈ ইমান ধুনীয়াকৈ বনাই থৈছে মূৰ্তিবিলাক মানে কিবা কোনো নকয় যে সেইটো পটককৈ দেখিলে মানে সেইটো যে মূৰ্তি লওঁ এতিয়া এই উদ্যানখনৰ ওচৰতে এখন চাহৰ হোটেল আছে কইনামণি আছে নেকি কি লাগে কি হাই আমি আহি পাই গ'লোহি আৰু ভাল লাগিলে আজি তাত বহুত আৰু নেক্সট ব্লগ আহি আছে আমি আকৌ ক'বলৈ যাম কাইলৈ আৰু কাইলৈ লগ পাই আছোঁ তেতিয়ালৈকে আপোনালোকে যদি ভিডিঅ'টো ভাল পায় দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু মৰম দিব যাতে মই আৰু আগলৈ ভিডিঅ' দি থাকিব পাৰোঁ ঠিক আছে কাইলৈ লগ পাই আছোঁ বাই বাই